নাপায় বাৰু কোনেও হ'ব লাহে 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 চিনি পাই যাব। ৰাস্তাটো বহুত ধুনীয়া কিন্তু দেই ফটো মাৰিবলৈ বৰ মজা মজা লোকেশ্যন আছে আকৌ কি ৰাস্তা বে সঁচাকৈ ৰাস্তাটো বহুত বেয়া হৈ গ'ল দেই বিনামূলীয়া পাউডাৰ ৰখিলা লগাই ল অলপ সঁচাকৈ দেই তামাম ধূলি ৰাইজ ভিডিঅ'টো আজি প্ৰথমবাৰ আৰম্ভ কৰা নহ'ল যদিও আজি এটা আমি সুন্দৰ ঠাইত গৈ আছোঁ ব'লক আমাৰ লগতে আপোনালোক চ' ব'লক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এই বেলেগ ৰাস্তা আছে যে সেইফালে যাওঁ ব'লা সেইফালে গ'লে পোৱালৈকে অৱস্থা বেয়াই হৈ যাব অলপ আকৌ লেফ্টৰ ৰাস্তাটো আছে তুমি সোমাই দিয়ে নেকি হ'ল আৰু যেনিবা গ'লেই হ'ল মুঠতে পাবগৈ লাগে নেকি ঠিক আছে তেতিয়া এতিয়া আমি তিতাবৰ মহিমাবাৰী পাৰ হৈ আহিছোঁ ৰাস্তাটো বহুত ধুনীয়া কিন্তু দেই ফটো মাৰিবলৈ বৰ মজা মজা লোকেশ্যন আছে আকৌ যদি ফটোশ্বুট কৰিম বুলি ভাবে আপোনালোক ইয়ালৈ আহিব পাৰে তিতাবৰ মহিমাবাৰীতকৈ অলপ আগলৈ আছে লোকেশ্যনটো আহোঁ বুলি আহিব পাৰে আপোনালোক এতিয়া আমি আহি পালোহি বৰহোলা ONGC আৰু বেছিকণ নাই আৰু আমাৰ আজিৰ লোকেশ্যনটোলৈ অলপ দূৰ আছেগৈ আৰু ইয়াৰ পৰা অৱশেষত আমি আহি পালোহি আৰু আমাৰ লোকেশ্যন এইটো শিলডুবি হয় এইটো আচলতে এটা পিকনিক প্লেচ হয় বহুত আহিছে চাগে আগতে ইয়ালৈ আমিও আহিছোঁ বাৰু ইয়ালৈ আগতে আজি আপোনালোকক দেখাওঁ বুলি আকৌ এবাৰ আহিলোঁ ইয়ালৈ লোকেশ্যনটো কেনেকুৱা লাগিছে ৰাইজ জনাব বহুত ধুনীয়া লোকেশ্যন হয় পিকনিকৰ কাৰণে পিকনিকৰ সৈতে আমি প্ৰায় ওপৰতে পিকনিকটো খোৱা হয় আমি ওপৰলৈ যাম যে বাইকখন থ'ব জেগাটো চাই ল'ব লাগিব চাঞ্চ জেগা ক'তো দেখা নাই ঘূৰাই দিয়ক ফটো খাতিও বেয়া নহয় লোকেশ্যনটো বাইক কিমান দূৰলৈকে যায় নাজানো আৰু আহি আছোঁ মুঠতে এতিয়া আমি গৈ আছোঁ ওপৰলৈ চাইডে চাইডে ৰাস্তাই গুচি আহিছোঁ ৰাস্তাটো এইপিনে হ'ব লাগে অলপ অলপকৈ বনাই থোৱা আছে এতিয়া গৈ আছোঁ ওপৰলৈ আহি আমি একদম পাই গ'লোঁ ইউটিউবৰ ভিডিঅ' বনোৱা ল'ৰা এটা আমি লগালগ মটিভেট অলপ হৈ গৈছোঁ আগতকৈ ভিডিঅ'টো বনাবলৈ মানে সিও বনাই আছে সি অলপ আগত গুচি গ'ল ল'ৰাটো ভালেই লাগিছে কিন্তু একদম হাবিৰ মাজে মাজে সোমাই আহিছে যে মানে ভয় লাগিছে যেনে কিবা ওলাই যাব পাৰে আগত দেখিছে নাই কিমান হাবি একদম মাজে 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 অকণমানি এটা বাট মানে ভাগৰ লাগিছে মেইন পিকনিক প্লেচটো মানে তলতে হয় আচলতে ওপৰৰ পৰা মানে ভিউটো ল'ব পাৰি চাব পাৰি মানে ওপৰৰ পৰা ভিউটো কেনেকুৱা লাগিছে ৰাইজ জনাব নাপাহৰিব আমি ইমান কষ্ট কৰি আহিছোঁ ভিডিঅ'টো বনাম বুলিকে নিশ্চয় ভালেই লাগিব আমিতো ভালেই দেখিছোঁ আগতেতো আমি এডোখৰ জেগাতে পিকনিক আছে দেখালে এতিয়া জংঘল হৈ আছে বহুত ডোখৰ আমি লগৰখিনিৰ লগত আহিছিলোঁ কলেজত পঢ়ি থকা দিনতে একদম আমি ওপৰত আছোঁ সেইটো পাহাৰটো আমাতকৈ ওপৰত বাইকখন একদম তলত আছে আমি সিমান তলৰ পৰা ওপৰলৈ আহিলোঁ বাইকখন নাই পোৱা আমি ওপৰত আছোঁ মানে এতিয়া
আমাৰ বাইক আছে তো সেইফালে। আৰু এইফালে চবে বাকলি এতিয়া পৰিয়ে আছে, মানে অলৰেডি কোনোবাই পিকনিক খাইছে ইয়াত আহি। পিকনিক খাইছে আমি ইয়াত আহি। খাব আহিছোহে। আমি অলপ ওপৰ ফালে যাওঁ, কিবা ভাল জেগা আছে নেকি, যদি ভাল জেগা আছে তেতিয়া আপোনালোককো দেখাবলৈ চেষ্টা কৰিম। এতিয়া গৈ আছে লগৰটো আগে আগে, হেলমেট চেলমেট লগাই, ভয়ত সি হাবিত হেলমেটটোকে পিন্ধিছে, উপায় নাই কি পিন্ধিব এতিয়া। বৰ্তমানলৈকে আমি ফেচ কেম ভিডিঅ' কৰা নাছিলোঁ, এতিয়া ফাইনেলি বহুত ওপৰত আহি আমি ফেচ কেম ষ্টাৰ্ট কৰিছোঁ। ভাল জেগা হয় ন, আমি আকৌ দেখুৱাই আহিবলৈ পাওঁ নাই। পাওঁ ঠিক নাই এইটো। চেনেলটো একচুৱেলি আমাৰ দুইজনে হয়, এজন আছে আমাৰ অখিলা আৰু মই ৰাজেশ শইকীয়া। চিনি নাপায় বাৰু কোনেও, পাব লাহে লাহে। লাহে লাহে চিনি পাই যাব। এতিয়া আমি এনেকেই আছোঁ দুইজনে, অৱস্থা বেয়া হৈ গৈছে, কিমান ওপৰত আহিছোঁ, পূৰা খাৰা উঠিবলগীয়া হৈছে, ভয়ো লাগিছে যথেষ্টখন। আমি এতিয়া যথেষ্ট ওপৰত আছোঁহি, দেখিব পাইছে এখন তলৰ পথাৰখন জিলিকি আছে পূৰা ইয়াৰ পৰা, অলপ অলপ হ'লেও দেখাব চেষ্টা কৰিছোঁ এখন। আমি বহুত ওপৰলৈকে গ'লোঁ, বিশেষ একো চাবলগীয়া তেনেকুৱা প্লেচ নাই, সেইকাৰণে আমি এতিয়া তললৈ নামি আহি আছোঁ। চ' ভিউৱাৰ্ছ, আজিৰ ভিডিঅ'টো ইমানতেই শেষ কৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ এটা সুন্দৰ প্লেচত, এটা সুন্দৰ ভিডিঅ'ৰ সৈতে। চ' বাই বাই গাইজ।